নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। আৰু আজি আগবাঢ়িছোঁ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত মিৰিজীয়ৰী উপন্যাসখনৰ দ্বিতীয় খণ্ডটি। যদিহে আপোনালোকে প্ৰথম খণ্ডটি শুনা নাই, তেতিয়াহ'লে আমাৰ ডেছক্ৰিপশ্যনত থকা লিংকত গৈ প্ৰথম খণ্ডটো শুনক আৰু আজিৰ দ্বিতীয় খণ্ডটো উপভোগ কৰক। পাঠ আগবঢ়াইছে বিতপন ফুকনে। এয়া মিৰিজীয়ৰী উপন্যাসৰ দ্বিতীয় খণ্ডটি। দ্বিতীয় অধ্যায়, লখিমপুৰ নগৰৰ ওচৰত। আজি বহাগৰ ঘাই দিন। ঘৰে ঘৰে অসমীয়া। কি ভাল মানুহ, কি তোৰ মানুহ, সকলোৰে মনত ৰং ধেমালি হৈছে। ঘৰে ঘৰে খোৱা লোৱাৰ ধুমধাম পৰিছে। বছৰেকৰ সকলো দুখ ভাগৰ হাইদন এৰি আজি অসমীয়া মানুহৰ বছৰেকত বিহুত উত্তাল হৈছে। বন্ধুবৰ্গৰ লগত সকলোৱে দেখা শুনা হৈছে। গুৰুজনৰ তুলতীয়াসকলে সেৱা সৎকাৰ কৰি বছৰেকলৈকে ভালে কুশলে থাকিবলৈ আশীৰ্বাদ লৈছে। সমনীয়া ল'ৰাবিলাকে লগ লাগি হাঁহি খিকিন্দালি পাতিছে। ভাল মানুহৰ ঘৰবিলাকৰ ভিতৰত মাইকী মানুহবিলাকে লগ লাগি পচি খেলিছে। সেই খেলুৱাই ৩-৪জনী মাইকী মানুহৰ লগত ২-এজন মতা ডেকা বাবুও বহিছে। মাকে পুতেকে বিপৰীত ভাগে কড়িৰ ঢালত বহি কড়ি মাৰিব লাগিছে। কড়ি পেলোৱাত মাইকী মানুহৰ হাত বৰ পাৰ্গত। ৬টা কড়িৰ এটা বুঢ়া আঙুলিৰ টিপতে ধৰি এই ৫টা বগৰাই ১০ বোলোতে ১০ পেলাইছে। তাকে দেখি চতুৰ পুতেকে মাকক ঘটোৱাবলৈ মন কৰি নিজেও সেইদৰে কড়ি গুঠি গুঠি লৈছে। মাকে পুতেকৰ চকুলৈ, তাৰ পাছত হাতলৈ তৎ কৰিছে। তাকে দেখি মাকে পুতেকক পোনেই দাবী মাৰি ধৰিছে। তই কড়ি গুঠি লৈছ? পুতেকে, নলওঁ দে বাৰু, এই চা মই কড়ি জোকাৰি লৈছোঁ, তইও গুঠি নামাৰিবি, এই বুলি ঢাল পেলালে। পুতেকৰ সৌভাগ্যত পচি পৰিল। মাকে তাকে দেখি গুঠি মৰা বিদ্যাটো এৰিব নোৱাৰিলে। দেখুৱাই কড়ি জোকাৰি ল'লে হয়, কিন্তু বগৰাবৰ পৰত টিপতে বুঢ়া আঙুলিৰ মাজত এটা কড়ি লৈ ১০ পেলালে। মাকৰ এই কাৰবাৰ দেখি চতুৰ পুতেকে মাকক ঘটোৱাবলৈ মন কৰি এটি নতুন উপায় সৃজিলে। তেওঁ ঢাল চুৰ কৰিবলৈ আৰম্ভ কৰিলে। ১০ ঘৰ চলাব লাগিলে গুটি ১৫ ঘৰলৈকে নিয়ে। ৪ পৰিলে ৬ ঘৰত দিয়ে। পাৰিলে মাকেও পুতেকৰ এই কাৰবাৰৰ আলেখ লেখ কৰি চাবলৈ ধৰিলে। অৱশেষত ধেমালিতে ফকৰা মুকুটি এটা মাৰি দিলে। পুতেকে খিল খিল কৰি হাঁহি আৰু নিখেলো যা, এই বুলি উঠি গুচি গ'ল। তেতিয়া বাকী কেইজনী তিৰোতাৰ সৈতে আৰু এজনী জীয়াৰীক মাতি নি আকৌ খেল আৰম্ভ কৰিলে। ইফালে বাহিৰৰ মহলত ৩-৪জন বাবু লগ লাগি তাচ খেলাত বহিছে। খেলত বহিবলৈ নোপোৱা বা বিহু চাবলৈ যাব নোপোৱা অসুখীয়া মনৰ বেটী ছোৱালীজনীয়ে ধপাত যোগাই উৰ কৰিব পৰা নাই। বাবুসকলৰ ভিতৰত এজন কোমল মুখেৰে মুখত দাড়ি থকা বৰণত বগা বাবু বৰ ধেমেলীয়া। তাৰ তাচ খেলাৰ উদ্দেশ্য নহয়, কেৱল ৰং কৰিবৰহে মন। তেওঁৰ বিপৰীতে এজন বাবু বহিছে। তেওঁৰ দীঘল কোমল মুখখনত নতুনকৈ দাড়ি ফুটি ওলাইছে মাথোন। মনটো বৰ সৰল, অৰ্থাৎ তেওঁ সোজাবিধৰ মানুহ। তেওঁ তাচ খেলাত বৰ ওজা। তাচ হাতত ল'লে সংসাৰ গোটেইখনকে পাহৰে। কেনেকৈ খৰখৰকৈ মাটিত পাত পাৰিব, ইয়াৰহে চিন্তা। নিজৰ হাতৰ পৰা পাত মাৰিব ধৰিলে পাত ভাঙিব খোজে আৰু মাজে মাজে বিপৰীতে বহা দাৰিয়াল বাবুজনক চাই মল্লা মল্লা বুলি একোটা চিঞৰ মাৰিছে। বিপৰীতে বহা বাবুজনে মল্লা শব্দক পুনাই মূল্য জিত পেলাইছে আৰু মাজে মাজে তেওঁ শত্ৰুৰ মুখখনলৈ চাই হাঁহি হাঁহি বাগৰি পৰিছে। চুটিমুটিকৈ পাতল বাবু এজনে যদিও তাচ খেলাত বহিছে, অথচ তেওঁ তাচত সিমান হেঁপাহ নাই। তাচৰ পাত দিব পৰত মই দিব লাগে নেকি, এই বুলি একোটা পাত নিজৰ হাতৰ পৰা মুঠেই পেলাই পেলাই দিছে আৰু তেওঁ কেৱল কথাহে পাতিছে। ভৰকীয়াল গায়ে গোটেৰে ৰঙা বাবু এজনে এফালে পাতল বাবুজনৰ লগত কথাও শুনিছে। কেতিয়াবা ৰঙিয়াল বগা বাবুৰ আমোদত হাঁহিছেও আৰু কেতিয়াবা নিজেও গহীনে গহীনে ২-৪ আখৰ কথা কৈছে।
বগা বাবুজনে মাজে মাজে হাতৰ বেয়া পাত একোটা থৈ পিঠৰ পৰা ভাল ভাল পাত তুলি আকৌ ঘূৰাই মাৰিছে। তেওঁ সেই কাৰ্যত মাজে মাজে কৃতকাৰ্য হৈছে। দুই এবাৰ দীঘল বাবুৰ তীক্ষ্ণ কটাক্ষ দৃষ্টিত ধৰা পৰি দুয়ো কঢ়া জোৰা লগাইছে। এইদৰে খেল গল্প আমোদ ধপাত খোৱা ইত্যাদি চলিছে। মফস্বলৰ ভিতৰতে ঠায়ে ঠায়ে ডেকা গাভৰুবিলাকে লগ লাগি বিহু গাইছে, কোনে ধূপ খেলিছে। এইদৰে আমোদ প্ৰমোদত লখিমপুৰ থলকি পৰিছে। দিনটো গ'ল, ক্ৰমে সাজ লাগি আহিল। দুই এজনকৈ ওচৰৰ মিৰি ঢোল লগৰলৈ লখিমপুৰ জিলা উঠিল আৰু ইঘৰ সিঘৰকৈ বিহু গাই গাই ফুৰিব ধৰিলে। আজি বৰ বিহুৰ দিন। জাকে জাকে বিহু গোৱা মিৰি আহি লখিমপুৰ ভৰিল। বাটে বাটে ঢোল ডগৰ লৈ ফুৰা মিৰি ডেকা গাভৰুৱে অনাই বনাই ফুৰিছে। ভাল মানুহবিলাকৰ ঘৰে ঘৰে দুই এজাককৈ মিৰিয়ে বিহু পাতিছে আৰু টকা আধলি বাবুবিলাকৰ ঘৰৰ পৰা আদায় কৰিবলৈ আৰম্ভ কৰিছে। সেই মিৰিবিলাকৰ ভিতৰত এজাক মিৰিয়ে সকলোৰে মন আকৰ্ষিছে। সেই জাকটোৰ ডেকাবিলাকৰ ভিতৰত ৪-৫টামান ঢোল, ৩-৪যোৰ তাল, ২টা পেঁপা, সিহঁতৰ নাচনীয়া গাভৰু সৰহ। এইজাক মিৰিয়ে পোনেই বাবু এঘৰত বিহু পাতিলেগৈ। প্ৰথমে ঢোলৰ নাচ চলিল। ৪-৫টা ঢোলত একেলগে কোব পৰিবলৈ ধৰিলে। লগে লগে তাল চলিল আৰু তাৰ লগে লগে গাভৰুহঁতে নাচিব ধৰিলে। তাৰ পাছত ঢুলীয়া কালীয়াবিলাকে বিট ঘূৰাৰ দৰে ঘূৰিবলৈ ধৰিলে। গাভৰুহঁতেও নাচি নাচি শাৰী শাৰীয়ে ঘূৰিবলৈ ধৰিলে। ঢুলীয়াহঁতে এবাৰ সোঁহাতৰ পৰা বাওঁহাতলৈ, এবাৰ বাওঁহাতৰ পৰা সোঁহাতলৈ ঢোল বজাই বজাই বগীয়া বগী নাচ পাতিলে। ঢোল খোল বোৱা শেষ হ'ল। বাবুসকলৰ হুকুম পৰিল, গাভৰুহঁতে হাতত চপৰিয়াই নাম গাই গাই নাচিব লাগে। তৎক্ষণাত ঢুলীয়া কাৰীয়াবিলাক এফলীয়া হ'ল। গাভৰুহঁতে শাৰী পাতিলে। পোনেই এজনী গাভৰুৱে হাতত চাপৰ মাৰি লগাই দিলে। ৰঙা নৈৰ যে দুকীয়া, তোৰালি যে তোৰালি, দিনত ৪ আঙুল বাঢ়ে, চম্পা ফুল যে লেদেহা, তোৰালি যে তোৰালি, নাচাই বা তাকিব কোনে। লগে লগে নাচ চলিলে। তাৰ পাছত আকৌ এজনীয়ে লগালে। দেউতা ওলালে বাটচৰাৰ মুখলৈ, দুলিয়াই যে পাতিলে দোলাৱৈ লাউৰি, দুলিয়াই যে পাতিলে দোলা, কাণতে জিলিঙিল নৰা জাঙে পাই, গাতে গুমচেঙৰ চোলাৱৈ লাউৰি, গাতে গুমচেঙৰ চোলা। আকৌ এজনীয়ে লগালে। চকলা যে কাটৰে মই পনি কাটিলো, লেদেহৰ কোপলৈ চাই, আজি নিকা অপনত বেয়াকৈ দেখিলো, পনিকণে অৰাব পায়। তাৰ পাছত আকৌ এজনী ধৰিলে। নাচনী নৰীয়া পৰিলৈ চেনেঙা, নাচনী নৰীয়া পৰিল, নাচনীৰ অলনি কুকুৰা কাটিলো, নাচনী দৈ বৰিল। এই গীত গোৱাৰ পাছতে ডেকা গাভৰুৱে বাবুবিলাকত বৰঙণি গণিলে। বাবুসকলৰ এজনে মাত লগালে, ইহ তহঁতে ফাঁকি দিলি, গোটেইবিলাক গাভৰুৱে নানাচিলে, সিহঁত দুজনীয়ে নচা নাই। তেতিয়া সেই গাভৰু দুজনে মাত লগালে, আমি নাচিলে ৫ টকা ৫ টকা লাগিব। বাবুহঁতৰ এজনে হাঁহি ক'লে, দিম দে বাৰু, নাচ তহঁতে। এই গাভৰু দুইজনী পাতল, এজনীৰ বৰণ অলপ মিঠা, এজনী নিখুঁত বগা। দুইজনী মুখৰ গড় বাৰু, লাহৰি খোপাত ফুল খোহা, চিকন মুগা ৰিহা মেখেলা, গাত ৰঙা হেলালিনৰ চোলা। সিহঁত দুজনী আগবঢ়া মাত্ৰেই ডেকাজাকৰ ভিতৰৰ পৰা এটা প্ৰায় ২০ বছৰীয়া ডেকা পেঁপা তালৈ ওলাল। ডেকাটোৱে চিকুণকৈ মূৰ মেলাইছে, তাৰ ওপৰত এটা পাগুৰি, গলত ডাঙৰ ডাঙৰ পোৱালে সৈতে এধাৰ সোণৰ মণি, কাণত ২টা সোণ পাতি বাখৰ সজা জাংফাই কেৰু, গাত এটা চিনাকোট, ধুতিখনো চিকু পিন্ধিছে। ডেকাজন বৰ ওখও নহয়, বৰ চাপও নহয়, মুখখন চুচিকটা। গাভৰু দুজনী আগবঢ়া মাত্ৰে ডেকাজনে পেঁপাত ফু দিলে আৰু দিয়া মাতে সিহঁত দুজনী উত্ৰাৱল হ'ল। পেঁপা বজাই বজাই এই ৩ মূৰ্তি নাচিবলৈ ধৰিলে। সিহঁতৰ নাচন, সিহঁতৰ ফূৰ্তি দেখি এনে বিবেচনা হোৱাত পৰিল যেন দুজনী অপেশ্বৰী গন্ধৰ্বৰা চিত্ৰত সৈতে পৃথিৱীলৈ নামি আহিল। এই দুজনী গাভৰুৰ বগীজনীয়ে নাচন্তে প্ৰতি ডেকাজনৰ চকুলৈ চাই চাই আন কিয় নজনাকৈ মিচিককৈ হাঁহিবলৈ ধৰিলে। তাৰ বয়স প্ৰায়
13-14 বছৰ। প্ৰথম অধ্যায়ৰ সোৱণশিৰি পাৰত থকা ভুইত নামি থকা ল'ৰাটোৱে এতিয়া আমাৰ পেপা বজোৱা ডেকাজন নাম জংকী। বগী গাভৰুজনীৰ পানী। আজি 5 বছৰৰ মূৰত 2 সম্পূৰ্ণ ডেকা গাভৰু হৈ উঠিছে। নাচ ভাগিল। বাবুজনৰ ৰূপ এটকা দণ্ড হ'ল। নাচনীয়া মিৰি গাভৰুহঁত গুচি গ'ল। বাবুসকলে তেতিয়া কোনে ভাল নাচিছিল, কোনে বেয়া নাচিছিল ইত্যাদি কথা আলোচনা কৰি 2-3 চিলিনমান ধপাত উৰাই ঘৰা-ঘৰি গ'ল। বন্ধুসকল, উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত মিৰিজীৰ উপন্যাসৰ 2য় খণ্ডৰ ইমানতে সমাপ্তি ঘটিছে। এই উপন্যাসখনৰ 2য় খণ্ড পাঠ কৰা হ'ব নেক্সট ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল লাগে তেন্তে নিশ্চয়কৈ লাইক কৰক, আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিয়ক আৰু আমাৰ পৰৱৰ্তী ভিডিঅ' পাবলৈ আমাৰ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি লওক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।